কৰি আছো ইয়াত নাই এনে কথা পাতি আছো বল নহ'লে এনে বহি থকা অকণ ফুৰি আহো বল 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 যাও তহঁত যা বল আৰু মই নাযাওঁ যা যা তহঁত যা যা বাহ তোৰ এনেকুৱা কি কাম ওলালো যে আমাৰ লগত নোযোৱাৰ বাবে তই বাহানা বনাব লগা হ'ল চা ভাই তাই মোক খবৰ দি থৈ দিছে তহঁতৰ দৰেতো অনাই বনাই ফুৰি ফুৰি থাকিব নোৱাৰো ন মোৰ দাং খাই কিবা এটা সংস্থাপনৰ কথা ভাবিব লাগিব বাহ এজনী সাধাৰণ ছোৱালীৰ বাবে তই আমাক এনেদৰে ক'লি আৰু কোন ভাই তই যিজনী ছোৱালীৰ কাৰণে এনেকৈ চিন্তা কৰি আছ সেইজনী ছোৱালী কি ঠিক তই নেদেখাত চাগে আনৰ কোলাত শুই আছে চা ইমান হাঁহিব নালাগে তাই মোৰ লগত ৰিলেশ্যনশ্বিপত আছে তাই কেনেকুৱা ছোৱালী মই জানো আৰে অভদ্ৰ ঘৰৰ অভদ্ৰ ছোৱালী বেশ্যা হয় তাই কথা ভালদৰে কবি আৰু যদি তাইৰ বিষয়ে এটা বেয়া কথা কোৱা নহয় তহঁতক মাৰি খতম কৰি পেলাম ঐ বল এই কুকুৰবিলাকৰ লগত থাকিলে আপোনাৰ বল 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 এজনী সাধাৰণ ছোৱালীৰ বাবে সি মোক চৰ মাৰিলে চাই থাক তোৰ মই কি দশা কৰি আছো শুনা মই তোমাক বহুত বেছি ভাল পাওঁ জানা মোক কেতিয়াও এৰি নাযাবা দে পাগল মই তোমাক কেতিয়াও এৰি নাযাওঁ চোৱা মই বেছি ধনী ঘৰৰ ল'ৰা নহয় টকা পইচাৰেতো মই ৰাণী কৰি ৰাখিব নোৱাৰিম কিন্তু এটা কথা কওঁ মোৰ হৃদয়ত মই তোমাক সদায় ৰাণী কৰি ৰাখিম টকা পইচা সকলো নহয় নহয় তোমাৰ মৰম পাই থাকিলেই হ'ল আই লাভ ইউ আই লাভ ইউ টু মোৰ খেল চাই থাক তাৰ এই হাঁহি যদি মই কান্দোনত পৰিণত কৰিব নোৱাৰো নহয় মোৰ নাম মংগল নহয় এতিয়া কি কৰিম বুলি ভাবিছ তই হত্যা কি হত্যা তহঁতে ঠিকেই শুনিছ এই মংগলে কাৰোবাৰ অমংগল কৰিব লগা হ'লে বেছি টাইম নালাগে ভাল নহ'ব নেকি কথাবোৰ ভাল হওক বা নহওক মই এইবোৰ একো নাজানো মাথো মই এটাই কথা জানো সি জীয়াই থাকিব নোৱাৰে আৰে কি হৈছে তহঁতৰ দৰে অটুৱা ফটুৱাৰ লগত মোৰ কথা পাতিব একদম সময় নাই মোৰ গাৰ্লফ্ৰেণ্ডে ৰখি আছে মোক যাবলৈ দে তোক যাব দিব লাগে হা আৰে চা তই সিদিনা সকলোৰে আগত মোৰ গাত হাত দিছিলি তক এতিয়া যাব দিব লাগে কি চাই আছ তই সিদিনা মোক সকলোৰে আগত মাৰিছিলি ন সকলোৰে লগত পাংগা লবি কিন্তু এই মংগলৰ লগত নহয় বুজিছ কি কৰিলি কি কৰিলো মানে দুটামান আৰু মাৰো তোৰ কি হৈছে মাত না দোষ তোক কোনে মাৰিলে দোষ তোৰ কি হ'ল তোৰ নামত আছে দোষ দোষ ক'ত আছা তুমি ইমান দিন পিছত ফোন কৰিছা যে কি হৈছিল তোমাৰ ৰ'বাচোন ইমান অধৈৰ্য নহ'বা তুমি নৈৰ পাৰলৈ আহা সকলো কথাখিনি মই খুলি কওঁ কি ক'ম বুলি মাতিছিলা কোৱা তেতিয়াহ'লে শুনা সকলোৰে লগত পাংগা লবি কিন্তু এই মংগলৰ লগত নহয় বুজিছ কি কৰিলি
এতিয়া কি কৰিম বুলি ভাবিছা? ভাবিব লগা একো নাই, তাহাঁতৰ ওপৰত মই প্ৰতিশোধ ল'ম। নাই নাই, এইবোৰ কৰা কোনো দৰকাৰ নাই। দৰকাৰ নাই মানে? যদি সিহঁতে তোমাক মাৰি পেলাই, তুমি অবিহনে মই কেনেকৈ জীয়াই থাকিম? নাই নাই, মই যাবই লাগিব আৰু মোৰ শত্ৰুৰ ওপৰত প্ৰতিশোধ ল'বই লাগিব। আৰু যদি তোমাৰ কিবা হৈ যায়? আৰে বেবী, মোৰ একো নহয়, তুমি টেনশ্যন নল'বা। মই প্ৰতিশোধ পূৰণ কৰি তোমাক চিৰদিনৰ বাবে নিজৰ কৰি ল'ম। তই মই কিয় মোক দেখি ভয় খালি নেকি? আব্বে শুনিছ, তাক দেখিবলৈ আমি ভয় খাইছো। এই প্ৰথমবাৰতো তই বাচি গৈছিলি, কিন্তু এইবাৰ পুৰা খাল্লাছ। কলজাৰ ভাই ভনী ইয়াত যিয়ে নহওক বাৰু, কিমান কষ্ট কৰে এওঁলোকে তো চবে গমেই পাইছে। মাটি চাটি পৰি যায়, হাড়া হাড়ি ভাঙি যায় যেন লাগে মোৰ। তো বাৰু যিয়ে নহওক, বহুত কষ্ট কৰে, চবে ছাপোৰ্ট কৰক আৰু চেনেলটো শ্বেয়াৰ কৰক যাতে অসমৰ চুকে কোণে গম পায়। আৰু বিশেষকৈ এটা কথা কওঁ, মোৰ পাৰ্চনেল প্ৰব্লেম এটা চলি আছে, যাৰ বাবে এক্টিংখিনি সিমান পাৰফেক্ট নহ'ব পাৰে। যদি কিবা ভুল ভ্ৰান্তি হৈছে এই টিমটোৰ লগত, তো দিলছে চৰি, থেংক ইউ ছ' মাছ। জয় এখন লাভ ইউ। বেয়া মাৰিলে কিন্তু মাৰা নাই দিয়া, মৰমত মাৰিছোঁ। বাকী চবে ছাপোৰ্ট কৰিলি হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলি হ'ল। তো জয়া হম, থেংক ইউ, বাই বাই। মাৰতাক কাক মৰাবে? জানো আমাৰ ৰিক যাব, জানো আমাৰ ৰিক যাব।